কেকটো যেন কিমান টকা লৈছে গম পাইছা না তুমি? কিমান 100 মান লৈছি এখন নহয় 5 লাখ টকা লৈছে পুৰা আমেৰিকাৰ পৰা আনিছে আৰু হুলুলো ব্লগত 10K সাবস্ক্ৰাইবাৰ আপোনাৰ মনটো অলপ কেনেকুৱা লাগি কেনেকুৱা মানে ভাল লাগছি ধৰা 1.5 মাহত 10K সাবস্ক্ৰাইবাৰ আমাৰ কাৰণে বহুত Hello guys, welcome back to my YouTube channel Madhav Sam Vlogs. So guys, আমার কমলদার মানে হুলুলু ব্লগ চ্যানেলের উপরে 10K সাবস্ক্রাইব কমপ্লিট হয়ে গেল আর গাইস মোৰ চেনেলটো একবাৰ সাবস্ক্রাইব পুৰা 1K হৈছে আৰু পুৰা 1K কৰি দিও আৰু গাইস এতিয়া আমি হুলুলু ব্লগত 10K সেলিব্রেশন কৰিবলৈ আমি যাই আছো আৰু এতিয়া মোৰ লগত মিনময় আৰু মিনময় আছে আগত আমি যাই আছো আৰু গাইস মই সব ভিডিওলে মই বেছি বাতৰ পৰা বাতৰ সব বেলেগৰ পৰা আৰম্ভ আজি পুৰা ঘৰৰ পৰা আৰম্ভ কৰিছো এফালে চাবৰে মই ঘৰৰ পৰা ঘড়ি চৰি পিন্ধি পুৰা ফাটি ৰাখিছো এতিয়া আমি প্ৰথমতে যাই আছো মিনময়লৈকে বলক আৰু এইফালে আমি আহিবলৈ মিনময় আছো ঘৰলৈ আৰু মিনময় আছে মিনময় আৰু এতিয়া আমি দুটা মিলি পুৰা মিলি নগৰলৈকে যাই আছো তো ফাইনালি মুখ লগ পালা আৰু যেহেতু 10K সেলিব্রেশন করবে আছিল তো এটা কেক এটা উঠে ললা আৰু ইয়াতে এটা সান্নাৰ ভিউজ ৰখছি গাইস কি ধুনীয়া ভিউ গাইস তো ইয়াতে ৰখছি আৰু অলপটি অলপমান সৌন্দৰ্য লৈ ধুনীয়া সৌন্দৰ্য লৈ ওই পে ক'ত যাবি ভাই ক'তই গো ব্লগ লগ কৰিবলৈ যাই আছো পুৰা ঠাণ্ডাৰ ভিডিও চাও চাও বল 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 হুম 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 सफर कैसा है ये सफर কমল দা আমি যাই পাও আৰু অলপ আছে এই ঠানখানত ৰখকে তাকে লাগি যাম মই ফোন কৰি দিবা তো এতিয়া আমি আইফালে ৰেডি হৈ গলো আৰু এইফালে সব পুৰা কেক পুৰা ৰেডি হৈছে খাবৰ কাৰণে তাৰ আমি সামনে আৰু কেক পুৰা মৰবো পুৰা कैसा लगा मेरा मजाक কাটি দিম আৰু তাৰ এইফালে চাবৰে আমাৰ হুলুলু ল'ব আছে ভাই কেনেকুৱা হ'ব প্ৰথমতে কেনেকুৱা মানে ভাল লাগিল তো না আহিলা তো এন্দিনো হিন্না এই ধৰা 2 মাহ মান আগত আহিলা নেকি একদিন আছিল তো ভাল লাগিল আহিলা এই ফোন কৰিছিল কৰান্তে মই ক'লো আহিবি মই ঘৰতে আছো আজি বাকি সেই আৰু কেতিয়াবা একদিন বোলে ফিৰিও গৈছি মোৰ বেয়া লাগে এনেকৈ ফিৰি গেলি কিন্তু সেই আৰু ফোন কৰি আহিলে কথা নাই আৰু হুলুলু ব্লগত 10K সাবস্ক্ৰাইবাৰ আপোনাৰ মনটো অলপ কেনেকুৱা লাগি কেনেকুৱা মানে ভাল লাগছি ধৰা 1.5 মাহত 10K সাবস্ক্ৰাইবাৰ আমাৰ কাৰণে বহুত কিছুমানৰ হয়তো হোৱা নাই কিন্তু হেন্দৰো হ'ব চবে ভাল কাম কৰি আছে কিন্তু কিছুমানৰ হয়তো 7 দিন 5 দিনতো হৈ যায় হেন্দৰ কাৰণে 10,000 বহুত কম কিন্তু আমাৰ কাৰণে বহুত বেছি আপোনালোকে বহুত বেছি মৰম দিছি তাৰ কাৰণে বহুত ভাল লাগছি আগক লৈকে মৰম দিব বুলি আমি আশাবাদী আজি আৰু লাখ লাখ হৈ যায় আৰু সেইটোৱে অসমত যাতে চবে ধৰক চিনিবে আৰু বোলে আছে এটা মাল সেনা আনিব লাগে আৰু সেইকাৰণে কাম কৰি আছো মোৰ তানে 1K সাবস্ক্ৰাইব হ'ব যাই আছে আৰু বেছি নাই মোৰ কি নাম মাধৱ এম ব্লগ মাধৱ এম ব্লগ চেনেল দি 1K হ'ব যাই আছে আপোনালোকে প্লিজ অলপ শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক অতি সোনকালে 1000 হ'ব হলি ই আগক লৈকে আৰু ভাল কাম কৰিব দিয়ক আৰু আমি তাৰমানে যে কেক আনিছো আৰু কেকটো আপোনাৰ কাটি দিব কেক আনছি মানে মই কেকটো আনবি হাক দিছিলো একচুৱেলি মানে এইগিলা কেক চেক ভাল নালাগে তথাপিতো আনছি যাতে কাটিব লাগিব আৰু তুমি এটা চাৰি এটা মাত দিয়া আৰু চাৰি ব্ৰেকআপ দি বহুত চালত ঘূৰি আছ ন তুমি ব্ৰেকআপ দি বহুত চালত ঘূৰি আছ ন কোনোৱা মহিনা তোমাৰ নিচিনা আমি ঘামচি ভেঙাকে ৰাখি থৈ দিম এতিয়া বহুত হৈ গ'ল চাৰিজনে মাৰি দিলা এতিয়া কেকটো কাটি দিওঁ বলক বঢ়িয়া কেকটো যেন কিমান টকা লৈছে গম পাইছা না তুমি? কিমান 100 মান লৈছি এখন নহয় 5 লাখ টকা লৈছে পুৰা আমেৰিকাৰ পৰা আনিছে কেক এই 5 লাখ কে খৰচ কৰিব লাগে এই 5 টকা কেক আনলো হ'ল বাতি কেক যি থাকে এই নহয় তাৰ অলপ স্পেচিয়েল কে আনিছে 10K সাবস্ক্ৰাইবাৰ দিছি না আচাৰ কৰাটো নাই পইচা এই তাছন নাই আৰু কেক পুৰা আনবক্সিং কৰি এটা কেকটো কাটিং হ'ব আৰু এইটো চেনেলটো আমাৰ নিজৰ আৰু চেনেল মোৰো চেনেল যোৱা কালে কাটি দিম দি আমি কেকটো অলপ অলপ খাম খাই আমি ঘৰত চাই যাম তো থ্যাংক ইউ ভাইয়া থ্যাংক ইউ মোস্ট ওয়েলকাম উলিয়াই দে আৰু উলিয়াই দি তো খুৱাই দি ইয়ে দন হ'ব এতিয়া কেক মই কালেক্ট কৰিলো বঢ়িয়া লক্ষ্য দি অলপ অলপ কেনে লাগছে বঢ়িয়া বঢ়িয়া খ খ খ এভিডেন্ট দিয়ে ধুনীয়া তই অলপ খা ধুনীয়া হৈছে বঢ়িয়া নাই ৰ আছে ৰ আমি চাই দি খাওঁ নেকি ঘৰত ভালকে খা আৰু অলপ কাটি এতিয়া বঢ়িয়া বঢ়িয়া এবাগে আহিলো আৰু এই 10K সাবস্ক্রাইব আৰু যেতে 1 লাখ সাবস্ক্রাইব হয় ডাঙৰকে সেলিব্রেশন কৰবা পাৰো হ'ব 1 লাখ সাবস্ক্ৰাইব হলি মই তো নাটাকে যাম মই খুৱাই চাকা পুৰা হৈছে খাই দিলো খুৱাই দিলো বঢ়িয়া কেনেকুৱা লাগছে ভাল লাগছে চুপে শুই আছে মই ফাল পাল শুই আমি কেক চিং কাটিং পুৰা ৰেডি হৈ গ'ল এতিয়া আমি কমলাৰ ঘৰলৈকে যাই আছো ঘৰক লগি যাওঁ যাই আমি চাহ তাহ খাওঁ অলপ তো নাই বহুত দূৰৰ পৰা আহিছ চাহ তাহ খোৱা সেইবাৰো তাৰমানে আমি অলপ বেলেগ চাইডে লগ পাইছিলো এতিয়া যিহেতু ঘৰৰ কাষক লাগি আহিছ তে ব'লা ঘৰক এতিয়া ঘৰলৈকে যাই আছো বলক চাহ তাহ খাই খুৱাই অলপ আৰু জ্বলা ভাই আহি কেনে লাগছি তো আহি বহুত বেছি ভাল লাগছে আৰু এতিয়া কমলাৰ ঘৰত বহি আছো কিয় বহিছা
মানে চাহ খাব মাতিছে চাহ দিব আমাক আমি বহিছোঁ অলপ টাইম চাই দিওঁ গাইছ এইফালে চাহ পুৰা চাহ এটা দি থৈ দিছে আৰু এই চাহক এইফালে গোল্লা দিছে গোল্লা আৰু এইটো হৈছে কেক এইটো হ'ল চামোচা গাইছ চামোচা আৰু এইফালে চাহ পাৰে এই পুৰা মাৰি দিয়ে আৰু এই মোক দিয়ে লাটকে বেছিকৈ খা যে গাড়ী টাইম তাৰ পৰা দেখি খাই লওঁ পাছত দেখুৱাইছোঁ চাহ পালে চব চাহ খাই চাফা কৰি দিলোঁ চাহ পুৰা চাহ এটা খাই প্লেট ক্লিয়াৰ কৰোঁতে মানুহ চাহ অলপ মাল এৰি নাই পুৰা পেৰি দিছোঁ ঠিকে আছে খাবাই দিছি এৰি বঢ়িয়া আলহী তাকে গিলো খাই ভাল লাগে আপোনালোকে বাকী আজি যোৱা আৰু একদিন আহিবা ভাত খোৱাকৈ আহিবা একেলগে ফুড চেলেঞ্জ কৰিম একেলগে ভাত খাম কোনে কিমান খাব পাৰে চাম বাৰু মই ক্ষীণ মিন জ্বলি তথাপিতো ক্ষীণ জ্বলিও বহুত ভাত খাই মই একেলগে থাকি দিবা 3 দিন 4 দিন আমাৰ এটা সভা হয় সভাত আহিবা মই তোমাক ফোন কৰি মাতিম সভা দেবা আহি পেলাই বহুত বেছি ভাল লাগিলে আৰু আহিবা একদিন এতিয়া নাই এবাক দি যাবা আৰু কুচিটি চক পাবা আৰু কুচিটি চক পাই ডাইৰেক্ট হাজো পাবা এবাক দি ঘূৰিলে টাৰ্ণিং দিলে বহুত টাইম যায় আৰু ঘূৰাও এবাক দি যাবা আৰু হাজোৰ পিনে গ'লে হাজোৰ পিনে নিশ্চয় যাম হাজোততো না মই ফোন কৰিম মাঘৰ 1 তাৰিখে বহুত মানুহে কৈ আছে বহুত মই যোৱা নাই আজিকালি কিন্তু মাঘৰ 1 তাৰিখে আমাৰ আৰু মানুহ যায় তো একেলগে যাম ব্লগ বনাম একেলগে তোমাৰ লগত ঘূৰিম ফোন কৰিম নিশ্চয় লগ এতিয়া আমি ঘৰলৈ যাওঁ আৰু এতিয়া ঘৰত যোৱা আহিবা আৰু একদিন বঢ়িয়াকৈ আহিবা সোনকালতে আহিবা ঠিক আছে বাই 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 আৰু ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো যদি ভাল পাইছে মই জানো ভাল পাইছে আপোনালোকে অলপ শ্বেয়াৰ কৰিব আগকলৈকে ভাল কাম কৰিব এতিয়াও কৰি আছে কিন্তু আপোনালোকে যদি অলপ মৰমটো বাঢ়াই দিয়ে আগকলৈকে আৰু বহুত ভাল কাম কৰিব তো সেইটোৱে বঢ়িয়া থেংক ইউ আৰু আমি লগ কৰি আহিলোঁ আৰু ঘৰত থৈ আহোঁ ঘৰ লৈ আহিছিলোঁ আৰু ভিডিঅ'টো ভাল লাইক কৰিব লগতে মই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিবা জয় বাই বাই